19,560 টকা আহিছে 9 দিনত। এতিয়া এদিনত কিমান হ'ল আমি চাওঁ। 2,173 টকা। গতিকে 4 দিনটো কাম কৰা নহয়। 26 দিনত কিমান হয় আমি চাই দিওঁ। 26 দিনত হ'লগৈ আপোনাৰ 56,506। Press the bell icon on the YouTube app and never miss another update. নমস্কাৰ, মই লক্ষ্যজ্যোতি শইকীয়া স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। থাম্বনেইলটো দেখি নিশ্চয় ধৰিব পাৰিছে আজি আমি কিহৰ বিষয়ে কথা পাতিম। হয়, আমি আজি কথা পাতিম ঘৰৰ পৰাই বা ঘৰতে থাকি আপুনি কেনেকৈ মাহে লাখ টকা উপাৰ্জন কৰিব পাৰে। ঘৰতে থাকি লাখ টকা উপাৰ্জন কৰাৰ কেইবাটাও ৱে বা ৰাস্তা আছে। তাৰ ভিতৰত এটা হৈছে ব্লগিং। ব্লগিং কি, ব্লগিং কেনেকৈ ষ্টাৰ্ট কৰিব পাৰি বা ব্লগিং কৰি আপুনি কিমান টকা উপাৰ্জন কৰিব পাৰে। তাৰ লগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ যে ময়ো এজন ব্লগাৰ হয় আৰু মইনো মাহে কিমান টকা উপাৰ্জন কৰোঁ সেই বিষয়ে আপোনালোকক এটা আভাস দিব চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাট ইজ ব্লগিং? ব্লগ কি? যেতিয়াই আপোনাক কিবা ইনফৰমেশ্যনৰ প্ৰয়োজন হয় তেতিয়াই আপুনি গুগলত যায় আৰু আপোনাৰ যিটো প্ৰয়োজনীয় টাৰ্ম হয় বা কিৱৰ্ড হয় সেইটো আপুনি লিখি দিয়ে গুগলৰ বক্সটোত আৰু তেতিয়া আপুনি কিছুমান ইনফৰমেশ্যন পাই যায়। ধৰক আপোনাক বেষ্ট হোটেলছ ইন আছাম লাগে বা বেষ্ট হোটেলছ ইন গুৱাহাটী, তেতিয়া আপুনি লিখি দিয়ে আৰু তাত কিছুমান ছাইটছ বা ব্লগ আহি যায়। সেই ছাইটবোৰে হৈছে ব্লগ একোটা। সেইবোৰত কিছুমান কণ্টেণ্ট থাকে, তাত লিখা থাকিব ধৰক আপুনি বেষ্ট হোটেলছ ইন আছাম চাৰ্চ কৰিছে, তাত অসমৰ ধৰক প্ৰথম 10খন হোটেলৰ নাম থাকিব সৰ্বশ্ৰেষ্ঠ বা ভাল। সেইবোৰতো কোনেও এনেই নিলিখে, কোনেও টাইম অবাবত খৰচ কৰি সেইবোৰ লিখাৰ কোনো প্ৰয়োজনীয়তা নাই। সেইবোৰ লিখে নিশ্চয় কিবা এটা কাৰণে লিখে যে তাৰ পৰা যাতে পইচা উপাৰ্জন কৰিব পাৰে বা পইচা ঘটিব পাৰে। পইচা ঘটিব কেনেকৈ পাৰে এতিয়া প্ৰথম কথা। ব্লগিং কৰি পইচা ঘটাৰ কেইবাটাও ৰাস্তা আছে। প্ৰথমটো হৈছে গুগল এডচেঞ্চ। গুগল এডচেঞ্চটোৰ বিষয়ে নিশ্চয় আপোনালোকে শুনিছে, এইটো ইউটিউবাৰসকলে ব্যৱহাৰ কৰে। দ্বিতীয়টো হৈছে এফিলিয়েট মাৰ্কেটিং। এফিলিয়েট মাৰ্কেটিং হৈছে ধৰক আপুনি এটা মোবাইল কিনিছে, মোবাইলটো ইউজ কৰিছে, ভাল পাইছে, আপুনি মোবাইলটোৰ বিষয়ে আপোনাৰ ব্লগত লিখিছে। যেতিয়া আপুনি লিখিছে তাত মোবাইলটো কিনাৰ এটা আপুনি লিংক দি দিছে যে আপুনি এই ৱেবছাইটত গৈ পেলাই আপুনি মোবাইলটো কিনিব পাৰিব। যেতিয়া আপোনাৰ লিংকটোত ক্লিক কৰি পেলাই সেই মোবাইলটো কিনিব তেতিয়া তাৰ পৰা আপুনি এটা কমিশ্যন পাব। আৰু তৃতীয়টো হৈছে স্পনচৰ্ড পষ্ট। স্পনচৰ্ড পষ্ট হৈছে আপুনি এখন ধৰক হোটেলে আপোনাক ধৰক কৈছে যে আমাৰ বিষয়ে আপুনি লিখক, তাৰ বাবে আপোনাক এটা আমি ফিজ দিম। আপুনি এটা আৰ্টিকুল এটা লিখিছে আৰু তেওঁলোকে আপোনাক এটা ফিজ দিছে, আপুনি আপোনাৰ ৱেবছাইট বা ব্লগত পাব্লিছ কৰিছে। সেইটো হৈছে স্পনচৰ্ড পষ্ট। এতিয়া মই কি কৰোঁ? মই ব্লগিং কৰা আজি প্ৰায় 3 বছৰ হ'ল। মই গুগল এডচেঞ্চ, এফিলিয়েট মাৰ্কেটিং আৰু স্পনচৰ্ড পষ্ট মই গোটেইকেইটাই কৰোঁ। আৰু মই পাওঁ কিমান মাহে? মই প্ৰায় 1 লাখ টকা মাহে পাওঁ। আচলতে 1 লাখ টকা মাহে ব্লগিং কৰি ঘটাটো একো ডাঙৰ কথা নহয়। যিসকল ডাঙৰ ডাঙৰ ব্লগাৰ আছে তেওঁলোকে ইয়াতকৈ বহুত বেছি উপাৰ্জন কৰে। আৰু প্ৰথম আৰু প্ৰধান কথা হৈছে আপোনাৰ ইনকামখিনি মানে 100ৰ 75% ইনকাম আপোনাৰ ডলাৰত হয়, ইণ্ডিয়ান কাৰেঞ্চিত নহয়। এইটো এটা সুবিধা, কাৰণ আপোনাৰ $1 মানে ধৰক প্ৰায় 68 ৰুপিজ হৈ যায়, মাজতে 70 হৈছিলে। আপুনি যদি $100 পাইছে আপুনি 6,900 টকা পালে। আপুনি 1 লাখ টকা ঘটিবলৈ তেনেই সহজ, কাৰণ যিবোৰ বাহিৰৰ পষ্ট আহে সেইবোৰৰ পৰা আপুনি যথেষ্টখিনি পইচা পোৱা যায়। এই ভিডিঅ'টোত আপোনালোকক মোটামুটি এটা মই আভাস দিব চেষ্টা কৰিম মই কিমান পইচা পাওঁ, আৰু ইয়াৰ বাবে মই মোৰ যিখিনি আৰ্নিং হয় গোটেইখিনি দেখুৱাব নোৱাৰোঁ, তাৰ কিছু অংশ মই আপোনালোকক দেখুৱাম, লাইভ দেখুৱাম। আহকচোন ইয়াৰ বাবে আমি কম্পিউটাৰ স্ক্ৰীণত যাওঁ। ফাইনেলি আমি কম্পিউটাৰ স্ক্ৰীণত আহিলোঁ। আপোনালোকক মই লাষ্ট 10 ডেজৰ ইনকাম দেখুৱাম। আজি হৈছে 27 মে 2019, মানডে হয়। আজিতো পে'মেণ্ট এতিয়ালৈকে অহাই নাই। কালিতো ছানডে আছিলে, কাম কৰা নহয়, বন্ধ থাকে। 25 তাৰিখলৈকে দেখুৱাব লাগিব, 15 তাৰিখৰ পৰা লাষ্ট 10 ডেজ হ'লে। তাৰপাছত আৰু এদিন বন্ধ থাকিব, 19 তাৰিখ ছানডে হয়, কাম নকৰা নহয়। 9 দিনৰ থাকিব তাতে ইনকাম ৰিপৰ্ট। আহকচোন চাওঁ। ইয়াৰ বাবে এটা ৱেবছাইট খুলিব লাগিব, তোৰ নাম হৈছে paypal.com। যিবিলাক ফৰেনৰ পৰা পে'মেণ্ট আহে সকলো পে'পালৰ থ্ৰুৱেদি আহে। মই এইটো খুলি থৈছোঁ আৰু এইটো ইনকাম ৰিপৰ্ট উলিয়াই থৈছোঁ 15 তাৰিখৰ পৰা 25 তাৰিখলৈকে। চাওক 15 তাৰিখে আহিছিলে পে'মেণ্ট 1268 টকা,
16 তাৰিখে আহিছে 3,801 টকা, 17 তাৰিখে আহিছে 5,054 টকা, 18 তাৰিখে অহা নাই, 19 তাৰিখে বন্ধ আছিলে দেওবাৰ, 24 তাৰিখে অহা নাই, 21 তাৰিখে আহিছে 5,062 টকা, 23 তাৰিখে আহিছে 1,252 টকা, 24 তাৰিখে আহিছে 1,985 টকা, 25 তাৰিখে আহিছে 1,253 টকা। চ' আমি যদি এই এমাউণ্টখিনি যোগ কৰোঁ কিমান হয় চাওঁ আহক। 1268 প্লাছ 3801 প্লাছ 5054 প্লাছ 5062 প্লাছ 1257 প্লাছ 1865 প্লাছ 1253। চ' এইটো হ'লগৈ আপোনাৰ 19,560 টকা আহিছে 9 দিনত। এতিয়া এদিনত কিমান হ'ল আমি চাওঁ। 2,173 টকা। গতিকে 4 দিনটো কাম কৰা নহয়, 26 দিনত কিমান হয় আমি চাই দিওঁ। 26 দিনত হ'লগৈ আপোনাৰ 56,506। এতিয়া প্ৰশ্ন হ'ল বাকী 46,000টো ক'ৰ পৰা আহে? হয়, এই 46,000টো আহে মোৰ ইণ্ডিয়াত থকা কিছুমান ক্লায়েণ্টে পে' কৰে, তেওঁলোকে ডাইৰেক্ট বেংক একাউণ্টত দিয়ে, যিটো NEFT বা UPI বা IMPS কৰি দিয়ে, আৰু বাকী অলপমান পইচা আহে গুগল এডচেঞ্চৰ পৰা। মই স্ক্ৰীণত আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে দেখিছে যোৱা মাহৰ পে'মেণ্ট এইটো $880 আহিছিলে। এইটো মে'ৰ 22 তাৰিখে সোমাইছে, 22 মে'ত। চ' $880 আপোনাৰ 68K আপুনি হিচাপ কৰিলে গম পাই যাব আপুনি কিমান হয়। মুঠৰ ওপৰত ব্লগিং কৰি আপোনালোকে এটা হেণ্ডচাম এমাউণ্ট ঘৰৰ পৰাই আৰ্ণ কৰিব পাৰে। ইয়াৰ বাবে মাত্ৰ অলপমান কষ্ট কৰিব লাগিব। এইটো এটা দিনত বা এটা ৰাতিত হোৱাৰ কথা নহয়, অলপমান কষ্ট কৰিব লাগিব। জাষ্ট আপুনি এইটো ইউজ কৰিলে হ'ল, তাতকৈ ডাঙৰ কথা আৰু একো নাই। মুঠতে ব্লগিং কৰি আপুনি ঘৰৰ পৰাই এটা হেণ্ডচাম এমাউণ্ট প্ৰতি মাহে উপাৰ্জন কৰিব পাৰে। কিমান পাৰে সেইটো কোনো লিমিট নাইকিয়া। মই ধৰক এতিয়া 1 লাখৰ ওপৰ পাওঁ, কিমান পাওঁ সেইটো একজেক্ট এমাউণ্টটো মই আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰিম। আপোনালোকে ভিডিঅ'টো চাই এটা আইডিয়া কৰিব পাৰিবই মই মান্থলি কিমান পাওঁ। চ' অসমীয়া এষাৰ কথা আছে যে লাগি থাকিলে মাগি খাব নালাগে, সেইটোৱে কথা। সফলতাটো ইমান দেৰিকৈ আহে, অলপ টাইম লাগে, কিন্তু ছাকচেছ হ'বই আপোনালোকে। আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু দীঘলীয়া নকৰোঁ। এইখিনিতে এটা কথা কৈ থওঁ যে মোৰ এই চেনেলটো যথেষ্ট নতুন, ইয়াত ছাবস্ক্ৰাইবাৰ বহুত কম। গতিকে পিছলৈ যদি ছাবস্ক্ৰাইবাৰ বাঢ়ে তেন্তে মই ৰেগুলাৰলি যিকোনো ধৰণৰ ভিডিঅ' হওক, টেক ৰিলেটেড হওক বা ব্লগিং ৰিলেটেড হওক, নতুন নতুন ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিম। গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন